friends, welcome to my YouTube channel. So আজি আমি আৰম্ভ কৰিম PM কিষাণ সমান নিধিৰ 17 নং ইনষ্টলমেন্টটো কেতিয়া পাম আৰু বেংক শেডিং ইয়েস আৰু নো হৈ আছে নেকি, ল্যান্ড শেডিং আন্ডাৰ প্ৰসেস হৈ আছে নেকি। সো এইখিনি কাম যদি আপোনালোকে ঠিক কৰি নলয় তেতিয়া হলে আপোনালোকে 17 নং ইনষ্টলমেন্টটো নাপাব। তাৰ কাৰণে কি কৰিব লাগিব, এই ভিডিওটো সম্পূৰ্ণ চাব লাগিব, তেতিয়াহে মই আপোনালোকক সম্পূৰ্ণ তথ্যখিনিৰ ইনফৰমেশন জনাব পাৰিম। So friends, PM কিষাণ যোজনাৰ অধীনত বছৰি 6000 টকা দিয়া হয় আৰু এই ধন 4 মাহৰ মূৰে মূৰে 2000 টকাকৈ তিনিটা কিস্তিত দিয়া হয়। এনে পৰিস্থিতি 2024 চনৰ 28 ফেব্ৰুৱাৰীত 16 নং কিস্তি মুকলি কৰা হয় আৰু যদি ইয়াক যোগ কৰা হয় তেন্তে 4 মাহৰ সময় প্ৰায় জুন মাহত। সেয়েহে জুন মাহত 17 নং কিস্তি মুকলি হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে। অৱশ্যে এই সুবিধা কেৱল সেইসকল কৃষকৰ বাবেহে উপলব্ধ হ'ব যিসকল কৃষক যোগ্য আৰু সকলো কাম সম্পূৰ্ণৰূপে সম্পূৰ্ণ কৰে। ইয়াৰে প্ৰথমটো হ'ল ভূমি পৰীক্ষণ কৰা। যি কৃষকে এই কাম সম্পূৰ্ণ নকৰে তেওঁ কিস্তিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব পাৰে। একে সময়তে কিস্তিৰ সুবিধা পাবলৈ EKYC কৰাটোও বাধ্যতামূলক হ'ব। আপুনি আপোনাৰ EKYC CSC চেণ্টাৰত গৈও কৰিব পাৰিব। লগতে আপুনি আপোনাৰ বেংক একাউণ্টত আপোনাৰ আধাৰ কাৰ্ড লিংকটো থাকিব লাগিব, তেতিয়া হ'লেহে আপুনি 17 নং ইনষ্টলমেন্টটো পাব। এতিয়া আহো মেইন কথালৈ, আপোনাৰ বেংক শেডিং ইয়েস আছে নে নো আছে। সো যদি নো আছে কি কৰিব লাগিব, আৰু যদি আপোনাৰ ল্যান্ড শেডিং আন্ডাৰ প্ৰসেস হৈ আছে তেতিয়া হলে আপুনি কি কৰিব লাগিব। সো আমি আপোনাক জনাই আছো। ইয়াৰ বাবে আপুনি আপোনাৰ এগ্ৰিকালচাৰ অফিচত গৈ আপোনাৰ যিটো অনলাইন কৰোতে ডকুমেন্টছ দিছিলে সেই ডকুমেন্টছখিনি লগত লৈ গৈ আকৌ এবাৰ জমা দিব। এই কামসমূহ আপুনি আপোনাৰ এগ্ৰিকালচাৰ অফিচৰ বাহিৰে আপুনি কৰাব নোৱাৰিব। তাৰ কাৰণে আপোনালোকে মই কোৱা মতে আপোনালোকৰ ডকুমেন্টছসমূহ লগত লৈ আপোনালোকে এগ্ৰিকালচাৰ অফিচত গৈ জমা দিয়ক, তেতিয়া হ'লেহে আপুনি 17 নম্বৰ কিস্তিটো পাব। এইসমূহ সমস্যাৰ পৰা সমাধান পাবলৈ কি কি নথিপত্ৰ লাগিব, ইয়াৰ বাবে দুদিন পিছত মই এটা ভিডিও দিম। সো আপোনালোকে ভিডিওটো চাব, তাৰপিছত আপোনালোকে কাগজ পত্ৰখিনি লৈ আপোনালোকে এগ্ৰিকালচাৰ অফিচত যাব। ভিডিওটো যদি কিবা বুজি নাপালে তেতিয়াহ'লে কমেন্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিওটোৰ ইনফৰমেশনখিনি যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব। লগতে যদি চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।